জলযাত্ৰাৰে আৰম্ভ হ'ল নৱৰাত্ৰিৰ প্ৰথমটো পূজা। লালি নদীৰ পানীয়ে ঘট স্থাপন মূৰ্ককচালেক লক্ষী নেপালী বস্তি দুৰ্গা মন্দিৰত। বৃহস্পতিবাৰে নৱৰাত্ৰিৰ প্ৰথম দিনা মা দুৰ্গাক আদৰিবলৈ সকলো ব্যস্ত থকাৰ সময়তে জলযাত্ৰাৰে আৰম্ভ হ'ল শাৰদীয় দুৰ্গা পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে জোনাই মূৰ্ককচালেক লক্ষী নেপালী বস্তি দুৰ্গা মন্দিৰত বৃহস্পতিবাৰে নৱৰাত্ৰি উপলক্ষে জলযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে। পুৱাই মূৰ্ককচালেক লক্ষী নেপালী বস্তি দুৰ্গা মন্দিৰৰ ভক্তপ্ৰাণ ৰাইজে প্ৰস্তাৱিত পবা সংৰক্ষিত বনাঞ্চলৰ ৩ মাইল বিট অফিচৰ কাষৰ লালি নদীৰ পৰা ধৰ্মীয় পৰম্পৰা অনুসৰি জল সংগ্ৰহ কৰি আনি মন্দিৰৰ ঘট স্থাপন কৰে। মা দুৰ্গাক আদৰিবলৈ সকলো সাজু হৈ উঠাৰ সমান্তৰালকৈ মূৰ্ককচালেক লক্ষী নেপালী বস্তি দুৰ্গা মন্দিৰৰ পৰিচালনা সমিতিও সম্পূৰ্ণ সাজু হৈ উঠিছে। এইবাৰ পূজাত মা দুৰ্গাৰ প্ৰতিমাত মিচিং জনজাতীয় সাজপাৰ পৰিধান কৰাই বেদীত স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে পৰিচালনা সমিতিয়ে। ইফালে সকলো লোককে মিচিং জনজাতীয় সাজপাৰ পৰিধান কৰা মা দুৰ্গাক বিতৰ্ক নকৰিবলৈ অনুৰোধ জনাইছে পূজা পৰিচালনা সমিতিয়ে। চেনেললৈ আমাৰ মূৰ্ককচালেক দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা নমস্কাৰ থাকিল আৰু আপোনালোকক এই নৱৰাত্ৰিৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আজি আমাৰ ৩ অক্টোবৰ, আজি প্ৰতিপদা তিথি আৰু আমাৰ 8:12 আমাৰ জলযাত্ৰা আৰু আমি ইয়াৰ পৰা পানী লৈ গৈ আমি 11:12 আমি ঘট স্থাপন কৰিম আৰু এইদৰে আজি তাৰিখৰ পৰা মানে 11 তাৰিখলৈকে ৰাতিপুৱা গধূলি নিতৌ পূজা হৈ থাকিব আমাৰ। হয়, আপোনালোকৰ মূল আকৰ্ষণ কি হ'ব এইবাৰ? মূল আকৰ্ষণটো হৈছে আমাৰ এইবাৰ আমি দেৱীক এইবাৰ আমি আমাৰ মিচিং কাপোৰ পিন্ধাম বুলি ভাবিছোঁ। এইটো আৰু আপোনালোকলৈ মই এতিয়া এইটো প্ৰচাৰ কৰি দিবলৈ মানে অনুৰোধ জনাইছোঁ মানে যাতে ৰাইজে বেয়া নাপায় বা কমেণ্ট নকৰে, কাৰণ দেৱীটো চব কাপোৰ পিন্ধিব পাৰে। সেইটোতো আৰু মিচিঙৰ নহয় বা কছাৰীৰ নহয়, নেপালীৰ নহয়, অসমীয়াৰ নহয়, কাৰণ নতুন কাপোৰ হ'লেই হ'ল। কাৰণ যাতে কাপোৰটো আগতীয়াকৈ ব্যৱহাৰ নকৰা কাপোৰ আমি কিনি আমি পিন্ধাম বুলি আমি আশা কৰিছোঁ। সাজপাৰক লৈ বিতৰ্ক হ'ব নালাগে। সাজপাৰক লৈ মানে যাতে বিতৰ্ক হ'ব নালাগে ছ'চিয়েল মিডিয়াত, সেইটোকে আমি আপোনালোকক অনুৰোধ জনাইছোঁ। प्रभु बिना और न दूजा, प्रभु बिना और न दूजा, आस करो किसकी। ओम जय जगदीश हरे, तुम पूर्ण परमात्मा, तुम अंतरयामी हो धर्मी, तुम अंतरयामी। पार ब्रह्म परमेश्वर, पार ब्रह्म परमेश्वर, तुम सबके स्वामी। ओम जय जगत स्वामी, कृपा करो वरदा। ओम जय जगदीश हरे, तुम हो एक दो चर सबके।